ছাত্ৰ-ছাত্ৰীসকল এতিয়া আৰম্ভ কৰিছোঁ তোমালোকৰ পৰৱৰ্তী অংশ ইয়াৰ আগৰ অংককেইটা কৰি দিয়া হৈছে যদি চোৱা নাই ডিছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে চাই ল'ব এতিয়া নম্বৰ 3ত আছে যে তলত দশমিক ভগ্নাংশবোৰক শতাংশলৈ নিয়া এতিয়া দশমিক ভগ্নাংশবোৰক শতাংশলৈ পৰিৱৰ্তন কৰিব লাগিব ঠিক আছে এটা আগত কি কৰিব লাগিব সাধাৰণ ভগ্নাংশ বনাব লাগিব তাৰপিছতে শতাংশত প্ৰকাশ কৰিব লাগিব গতিকে ভগ্নাংশত প্ৰকাশ কৰিবলৈ হ'লে তো হৰণ চিহ্ন দিব লাগিব তাৰ পিছত দশমিকৰ সলনি 1 বহাব লাগিব আৰু যিকেইটা অংক আছে দশমিকৰ সফলে যিকেইটা অংক থাকে সেইকেইটা শূন্য দিব লাগে দি দিলো তো অংক কিমান আছে বা সংখ্যা কিমান আছে এইখিনি এইটো হ'ল সাধাৰণ ভগ্নাংশ কিন্তু শতাংশলৈ পৰিৱৰ্তন কৰিব লাগিব শতাংশ মানে ইয়াৰ আগৰ ভিডিঅ'ত পঢ়িছে কি কৰিব লাগিব 100ৰে পূৰণ কৰিব লাগিব 100ৰে পূৰণ কৰিব লাগিব আকৌ সফলে শতাংশৰ চিন দিব লাগিব দি দিলো ঠিকে লঘিষ্ঠ আকাৰত 10 থাকিল শতাংশৰ চিনটো দিব লাগিব শতাংশ হৈ গ'ল নম্বৰ 2 আগত কি কৰিব লাগিব সাধাৰণ ভগ্নাংশ বনাব লাগিব দশমিকৰ সলনি 1 দিব লাগিব অংক কেইটা আছে এটা আছে গতিকে এটা শূন্য দিব লাগিব 8 বহাই দিলো এতিয়া কি কৰিম আমি শতাংশত প্ৰকাশ কৰিম অৰ্থাৎ শতাংশ 100ৰে পূৰণ কৰি সফলে শতাংশৰ চিন দিব লাগিব এতিয়া লঘিষ্ঠ আকাৰত 0 0 কেনসেল আউট দেখি মানে 10 8 গুণ 80 অৰ্থাৎ 80% হৈ গ'ল শতাংশত প্ৰকাশ একেবাৰে সহজ নেক্সট নম্বৰ 3 একেনিও কি কৰিব লাগিব 1 দিব লাগিব দশমিকৰ সলনি আৰু অংক কেইটা আছে দুটা আছে সফলে গতিকে দুটা শূন্য দিব লাগিব এতিয়া এইখিনি লব হৈ থাকিব সাধাৰণ ভগ্নাংশ হৈ গ'ল এতিয়া আমি কি কৰিম শতাংশত প্ৰকাশ কৰিম 65 into 100% কি কৰিম লঘিষ্ঠ আকাৰত ল'ম এইখিনি কেনসেল যাব কিমান হ'ব 65% 65 শতাংশ হৈ গ'ল ঠিক এইটো কি কৰিম দশমিকৰ সলনি 1 বহাব লাগিব খালি কেইটা অংক আছে এটা দুটা তিনিটা গতিকে তিনিটা শূন্য দিব লাগিব দি দিলো এই কেইটা ওপৰত থাকিব লব আকাৰত তাৰ পিছৰ লাইনত আমি কি কৰিম শতাংশত প্ৰকাশ কৰিম এইখিনি 85 into 100% তেল লঘিষ্ঠ আকাৰত ল'লে দুটা শূন্য শূন্য কেনসেল যাব থাকিব 10 এইখিনি থাকিল 81/10 এইখিনি আকৌ ঠিক আগৰ নিচিনাকৈ আমি লিখি দিব পাৰিম যদি 10 বা 10ৰ ঘাতৰ সংখ্যা থাকে তেনেহলে এইটো হৰণ কৰিবলৈ হলে 1 ঘৰ বাওঁফালে দশমিক দিলে হৈ গ'ল হৰণ কৰা অৰ্থাৎ আমি বুজি নাপালে এনেকৈ হৰণ কৰিব পাৰো 10 81ৰ মাজত কেইবাৰ হৰণ যাব গতিকে এইখিনি 10 80ৰ মাজত কেইবাৰ 8 বাৰ যাব 8 10 গুণ 80 হ'ব হৰণ কি মাইনাস কৰিলে কিমান হ'ব 1 হ'ব হৰণ নাযায় দশমিক দিয়া লগে ইয়াত এটা শূন্য দিব লাগিব 10 10ৰ মাজত একবাৰ 1ৰ 10 গুণ 10 অৰ্থাৎ বিয়োগ কৰিলে কিমান হ'ব 0 থাকিব এতিয়া আমি এনেকৈ হৰণ কৰিব পাৰো সহজ নিয়মত আমি এইটোত হৰণ কৰি দিম হৈ গ'ল নেক্সট নম্বৰ 5 কি কৰিম দশমিকৰ সলনি 1 বহাই দিম 1 2 3 4 5 5টা শূন্য দিব লাগিব 4টা 5টা এই অংককেইটা লব হৈ থাকিব 62 তাৰ পিছৰ লাইনত আমি কি কৰিম শতাংশত প্ৰকাশ কৰিম 1 2 3 4 5 ফলে 562 into 100% লঘিষ্ঠ আকাৰত ল'ম শূন্য শূন্য কেনসেল থাকিব কিমান শূন্য তিনিটা আৰু 562% থাকিব এইখিনি আকৌ কি কৰি দিম হৰণ কৰি দিম মানে সেই আগৰ নিচিনা বনাই দিম কেইটা তিনিটা শূন্য আছে গতিকে 3 ঘৰ বাওঁফালে হৰণ কৰিলে কি দশমিক দিলে হৰণ কৰা হৈ যাব
অৰ্থাৎ 5 6 2 ইফালে 1 2 3 ইয়াত দশমিক দিলে হৰণ কৰা হৈ গ'ল ইমান শতাংশ হৈ গ'ল আনসার নাম্বার 6 ঠিক একে নিয়ম দশমিকের এখন 1 দিব লাগিব 1 2 3 4 গতিকে 4টা শূন্য দিব লাগিব অঙ্কটো লব হৈ থাকিব এটো তাৰ পিছৰ লাইনত আমি কি কৰিম শতাংশত প্ৰকাশ কৰিম 4টা শূন্য আৰু 2 into 100% দি দিলো এতিয়া লঘিষ্ঠ আকাৰত 0 0 কেনসেল কিমান থাকিব 100 और থাকিব 2 তে হৰণ কৰিলে কি হ'ব 2 ঘৰ বাওফালে দশমিক দিলে হৈ যাব অৰ্থাৎ দুটা শূন্য আছে যে 0.02% হৈ গ'ল নেক্সট কি কৰিব লাগিব দশমিকৰ সলনি 1 দিব লাগিব হবলে কেইটা অংক আছে 1 2 3 কেতে তিনিটা শূন্য দিব লাগিব এই গোটেই কেইটা লব হৈ থাকিব ইয়াৰ পিছত শতাংশত প্ৰকাশ 1692 into 100% তে লঘিষ্ঠ আকাৰত ললে দুটা শূন্য কেনসেল আউট হ'ব কিমান 10 থাকিব 1692 শতাংশ এতিয়া এটা শূন্য আছে এক ঘৰ বাওফালে দশমিক দিলে হৰণ কৰা হৈ যাব অৰ্থাৎ ইয়াত হ'ব ইমান পার্সেন্ট শতাংশ হৈ গ'ল নাম্বার 8 ঠিক একে নিয়ম এই দশমিকের সলনি 1 দিব লাগিব আৰু অঙ্ক কেইটা আছে ওফালে এটা আছে গতিকে এটা শূন্য দিব লাগিব ইফাল 8 9 এই গোটেইখিনি লব হৈ থাকিল তাৰ পিছত কি কৰিব লাগিব শতাংশত প্ৰকাশ কৰিব লাগিব 8 9 into 100% লঘিষ্ঠ আকাৰত লম তা শূন্য কেনসেল 10 আৰু এইখিনি পূৰণ কৰিলে কিমান হ'ব 8 9 into 10% তো আছে গতিকে পূৰণ কৰিলে কি হ'ব 8 9 এটা শূন্য আছে ইয়াতে বহুৱাই দিলো ইমান শতাংশ হৈ গ'ল 98 শতাংশ আনসার নেক্সট নাম্বার 9 ঠিক একে দশমিকের সলনি 1 দিব লাগিব দশমিকের হবলে কেইটা আছে তিনিটা অঙ্ক আছে গতিকে তিনিটা শূন্য বহুৱাই দিম আৰু এই গোটেইখিনি লব হৈ থাকিব 385 তাৰ পিছত কি কৰিব লাগিব প্ৰশ্নত কোৱা হিচাপে শতাংশত প্ৰকাশ কৰিব লাগিব শতাংশত প্ৰকাশ 18385 into 100% তে লঘিষ্ঠ আকাৰত লম 0 0 কেনসেল কিমান থাকিব এইখিনি 10 18385% আছে এতিয়া হৰণ কৰি দিম হৰণ কৰি দিলে এক ঘৰ বাওফালে দশমিক দিলে হৰণ কৰা হৈ যাব কিমান ইয়াতে দশমিক হৈ যাব ইমান শতাংশ হৈ গ'ল নাম্বার 3 অঙ্ক কেইটা শেষ এতিয়া নাম্বার 4 ইয়াত কি কৈছে যে তলৰ শতাংশবোৰক দশমিক ভগ্নাংশলৈ নিয়া তলৰ শতাংশবোৰক দশমিক ভগ্নাংশলৈ নিয়া এখানে কি আছে শতাংশতে দিয়ে আছে তে কি কৰিব লাগিব ভগ্নাংশবোৰক দশমিকলৈ পৰিৱৰ্তন কৰিব লাগিব তে আগতে এই চিহ্নটো উঠাই দিব লাগিব এই চিহ্নটো উঠাই দিবলৈ হলে কি কৰিব লাগিব এশৰে হৰণ কৰিব লাগিব কাৰণ 100 ভাগৰ অংশ শতাংশ যে 100 ভাগৰ অংশ এখিনি হৈ গ'ল এটা সাধাৰণ ভগ্নাংশ তে কি কৰিব দিছে দশমিকলৈ প্ৰকাশ কৰিব দিছে দশমিকলৈ লব দিছে গতিকে এই সংখ্যাটো হবলে কেইটা শূন্য আছে দুটা গতিকে এই লব সংখ্যাটোৰ বাওফালে দুই ঘৰ বাওফালে দশমিক দিলে হৰণ কৰা হৈ যাব অৰ্থাৎ দশমিকত আহি যাব কিমান হ'ব এটা ইয়াত দশমিক দিলে হৈ গ'ল অৰ্থাৎ এইখিনি হল দশমিক ভগ্নাংশত প্ৰকাশ কৰা হৈ গ'ল ঠিক এইটো কি কৰিব লাগিব আগত এইটো চিন উঠাই দিব লাগিব এইটো উঠাই দিবলৈ হলে এশৰে হৰণ কৰিব লাগিব 100 ভাগৰ অংশ মানে 100 ভাগৰ 20 অংশ ইয়াৰ অৰ্থটো হেতুই বুজায় শতাংশ 100 ভাগৰ অংশ অৰ্থাৎ 100 দিব লাগিব ওপৰত 20 দিব লাগিব 20 দিয়া আছে যে এতিয়া আমি কি কৰিম হৰণ কৰিম অৰ্থাৎ দশমিকত প্ৰকাশ কৰিম দশমিকত প্ৰকাশ কৰিবলৈ হলে কি কৰিব লাগিব এই লব সংখ্যাটো আগত লিখি লব লাগিব এতিয়া হৰ সংখ্যাত 10 বা 10ৰ ঘাত সংখ্যা থাকিলে একৰ হপিটিত যিকেইটা শূন্য থাকিব সেই কেইকৰ বাওফালে দশমিক দিলে হৰণ কৰা হৈ যাব
অৰ্থাৎ কেইটা শূন্য আছিল দুটা দুই ঘৰ বাওঁফালে কি দিব লাগিব দশমিক দিব লাগিব হৈ গ'ল নাম্বাৰ 3 এইটো কি কৰিম আগত এই চিনটো উঠাই দিম মানে এশৰে হৰণ কৰিম শতাংশ চিনটো 39 কি কৰিম দশমিকত প্ৰকাশ কৰিম দশমিকত প্ৰকাশ কৰিবলৈ 10 বা 10ৰ ঘাতৰ সংখ্যা থাকিলে লব সংখ্যাটো লিখি যিকেইটা শূন্য থাকিব সেই কেইঘৰ বাওঁফালে দশমিক দিলেই হৰণ কৰা হৈ যাব দুটা শূন্য আছে গতিকে ইয়াতে দশমিক দিব লাগিব হৈ গ'ল ঠিক এইটো তেনেকুৱাই আগত এইটো উঠাই দিব লাগিব কি শতাংশ চিনটো মানে এশৰে হৰণ কৰিব লাগিব 529 হৈ গ'ল তাৰপিছত কেইটা শূন্য আছে দুটা গতিকে দুই ঘৰ বাওঁফালে দশমিক দিলেই হৈ যাব 29 কি হ'ল হৈ গ'ল এইখিনি নাম্বাৰ 4 এইটো আগত কি কৰিম দশমিক উঠাই দিম এই শতাংশ উঠাই দিম মানে এশৰে হৰণ কৰিব লাগিব এই গোটেইখিনি এশৰে হৰণ কৰিব লাগিব গতিকে লব হ'ল এই গোটেইখিনি এইখিনি সমাধান কৰিবলৈ হ'লে কি কৰিব লাগিব 1/4 এটি হৰণৰ তলত হৰণ হ'ল অৰ্থাৎ এশৰ তলতো 1 আছে এইখিনি যেতিয়া হৰণটো পূৰণ বনাই দিম মানটো ওলটাই দিব লাগিব 1টো ওপৰত যাব 1টো তলত বহিব এতিয়া পূৰণ কৰিলে হ'ব 4 ওপৰত 1 থাকিব এতিয়া এইখিনি যেতিয়া দশমিকত প্ৰকাশ কৰিম তেতিয়া এইখিনিকে হৰণ কৰিব লাগিব হৰণটো আমি কেনেকৈ কৰিম ইফালে আমি দেখাই দিছোঁ একক মাজতো হৰণ নাযায় 4 গতিকে কি দিব লাগিব দশমিক দিব লাগিব দশমিক দিয়াৰ লগে লগে ইয়াত এটা শূন্য বহাব লাগিব এতিয়াওতো হৰণ কৰিব নোৱাৰি ইয়াত আছে 4 ইয়াত আছে 10 আৰু এটা শূন্য দিব লাগিব শূন্য দিয়াৰ লগে লগে ইয়াতো এটা শূন্য দিব লাগিব তাৰপিছত তো হৰণ নাযায় কি কৰিম আৰু এটা শূন্য দিম ইয়াতো এটা দিব লাগিব এতিয়া কিমান হ'ল 1000ৰ মাজত 400 কেইবাৰ হৰণ যাব দুইবাৰ এতিয়া 2 আৰু 4 লৈ উৎপন্ন কৰিলে 8 হ'ব দুটা শূন্য গতিকে 8 হৈ যাব টিভিও কৰি দিম কিমান শূন্য থাকিব হৰণ নাযায় গতিকে 1 লগত 10ৰ পৰা 8 বিয়োগ কৰিলে 2 থাকিব এতিয়া হৰণ নাযায় অৰ্থাৎ আৰু এটা শূন্য দিব লাগিব এতিয়া 20 অৰ্থাৎ 2000 ইয়াত কেইবাৰ হৰণ যাব 5 বাৰ গতিকে 5 4 গুণ 20 হৈ যাব শূন্য কেইটা আছে দুটা শূন্য দুটা বহুৱাই দিম এতিয়া হৈ গ'ল মিলিল অৰ্থাৎ দশমিকত কি হ'ব 0.0025 হৈ গ'ল নম্বৰ 6 আগত সমস্ত ভাঙি ল'ব লাগিব কাৰণ অপ্ৰকৃত ভগ্নাংশ বনাই ল'ব লাগিব 2 গুণ 2 আৰু 1 যোগ কৰি 3 হ'ব 3 ইমান থাকিল এইটো কি কৰিম এতিয়া এইটো পাৰ্চেণ্ট শতাংশ চিনটো কেনচেল কৰিব লাগিব মানে এশৰে হৰণ কৰিব লাগিব এশৰে হৰণ কৰিব লাগিব ইফালে 2 3 এতিয়া কি কৰিম এইখিনি ওলটাই দিম 3 2 ইনটু ই 1টো ওপৰত যাব 100 হ'ব এতিয়া পূৰণ কৰিলে হৈ যাব 200 100 আৰু 2 পূৰণ কৰিলে 2 হৈ যাব 3 আৰু 1 পূৰণ কৰিলে 3 হ'ব অৰ্থাৎ এতিয়া আমি কি কৰিব লাগিব হৰণ কৰিব লাগিব এইখিনি হৰণ কৰিলে যিখিনি হ'ব সেইটোৱে হ'ব দশমিক ভগ্নাংশ হৰণ কৰি দিওঁ কিমান হয় ইফালে 200 3ক হৰণ কৰিব লাগিব কেইবাৰ হৰণ যাব একবাৰো নাযায় দশমিক দিয়াৰ লগে এটা শূন্য দিব লাগিব এটা শূন্য দিলেও নহয় আৰু এটা শূন্য দিব লাগিব দুটা শূন্য যদি ইয়াত বহোৱা হয় ইয়াত এটা শূন্য দিব লাগে এইটো ৰুল গতিকে এতিয়া হৰণ যাব একবাৰ 1ৰ 2 হৈ গ'ল 200 এতিয়া বিয়োগ কৰিলে কিমান থাকিব 100 থাকি যাব 3ৰ পৰা 2 বিয়োগ কৰিলে 100 থাকিব এতিয়া হৰণ নাযায় আৰু এটা শূন্য দিব লাগিব এতিয়া 1000ৰ মাজত 2 5 বাৰ 5 2 গুণ 10 শূন্য দুটা বহুৱাই দিলোঁ হৈ গ'ল কিমান হ'ব এইখিনি 0.015 এইখিনি হ'ব উত্তৰ গতিকে এইটো পাৰ্ট এতিয়া শেষ হ'ল আশা কৰিছোঁ সকলোৱে বুজি পাইছে গতিকে ইয়াৰ পৰৱৰ্তী অংকবিলাক পিছৰ ভিডিঅ'ত আলোচনা কৰা হ'ব এইখিনি আলোচনা কৰা হ'ব গতিকে নিয়মিতভাৱে চাই থাকিবা আৰু পাই থাকিবা থেংক ইউ ফৰ ৱাটছিং